ডিজিটেল মাৰ্কেটিং কিয় কৰিব লাগে? যদি আপুনিও আজিও কেৱল চাকৰিৰ অপেক্ষাত আছে, তেন্তে এই কথাটি মন দি শুনক। 2026 চনত ডিগ্ৰী থকাতকৈ স্কিল থকাটো বেছি জৰুৰী। আৰু সেই স্কিলবোৰৰ ভিতৰত ডিজিটেল মাৰ্কেটিং হৈছে এক পাৱাৰফুল স্কিল। ভাবি চাওক, মানুহে আজিকালি বজাৰলৈ নাযায়, অনলাইনত কিনে, দোকানত নাযায়, গুগলত চাৰ্চ কৰে। কোম্পানীবোৰে কাষ্টমাৰক বিচাৰি ডিজিটেল মাৰ্কেটিঙৰ সহায় লয়। যিজনে ডিজিটেল মাৰ্কেটিং জানে তেওঁ ঘৰত বহিয়েই কাম কৰিব পাৰে, ফ্ৰীলান্সিং কৰিব পাৰে, এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে, আনকি নিজৰ ব্যৱসায়ো গঢ়ি তুলিব পাৰে। সকলোতকৈ ডাঙৰ কথা হ'ল, এই স্কিল শিকিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন নাই। লাগে কেৱল এটা মোবাইল, ইণ্টাৰনেট আৰু শিকাৰ ইচ্ছা শক্তি। মনত ৰাখিব, যদি আপুনি আজিৰ সময়ত লগত নিজকে সলনি নকৰে, তেন্তে সময়ে আপোনাক পিছ পেলাই থৈ যাব পাৰে। সেয়ে আজিয়ে সিদ্ধান্ত লওক, ডিজিটেল মাৰ্কেটিং শিকক, নিজৰ স্কিল বৃদ্ধি কৰক আৰু নিজৰ ভৱিষ্যত নিজে নিৰ্মাণ কৰক। কাৰণ সফলতা অপেক্ষা কৰা সকলোলৈ নাহে, সফলতা কাম কৰা সকলোলৈ ওচৰলৈ আহে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি কামটো ষ্টাৰ্ট কৰিব বিচাৰিলে মোক মেছেজ কৰিব। থেংক ইউ।